আমি জুলন পূজা চাব গৈছিলোঁ ন, তাৰপৰা কি কি আনিলোঁ এয়া হোৱাইট ঝুমকা ই আৰু মামুৱে পিন্ধিব কালি ন, এইটো আনিলোঁ। আৰু এফালে আঙুঠি, আৰু এটা আঙুঠি দেখাই দিয়া, এইটো আঙুঠি, এইটো তিনিটা আঙুঠি, তাৰপিছত তিনিটা আঙুঠি, আৰু ইয়াতে ৰাখি আছে, কাইলৈ ৰাখি পিন্ধাব ভাইকক, এইটো ৰাখি এনেকৈ থৈ দিওঁ। আৰু এফালে বেটীত পঢ়া টেবুলৰ মুখত থ'ব সৰস্বতী মা। আৰু এফালে এটা দিছে জানুৰ ঘৰৰ দৰ্জা মুখত লগাই, জানু পঢ়া টেবুলৰ তলতে লগাই দিলে। কাণ ফুটোৱা যে পিন্ধিব পাৰিম, কাণ ইমান ধুনীয়া ধুনীয়া জিলিকি দিছে। আৰু আছে জানো, এইটো পিন্ধি চাচোন তুমি, কাণখন ছিঙি যাব, এইবাৰমান এনেকৈ ঘূৰি চাচোন। ইমানকেইটাই বস্তু আনিলোঁ। আজি আকৌ পূজা চাব আহিলোঁ। দেখিছেনে মানুহ কিমান, বহুত বেছি। এইটো পিছফালটো হয়, আগফালে আৰু বেছি মানুহ আছে। নমো কৰিছা? এইটোৱে ভিডিঅ' বনাব নিদিয়ে, এইটো খাই লোৱা আৰু কিনি দিম। হাঁহিব খাই লোৱা। বটলটো ধৰা মানুহ দিয়া। পূজাৰ পৰা আহি দিলোঁ, আজি ইমানেই ভিৰ আছিলে, সেইকাৰণে আহি দিলোঁ পূজাৰ পৰা। আৰু ৰ'ব, শেষ হোৱা নাই আকৌ ভিডিঅ' দেই। আজি ৰক্ষা বন্ধন নহয়, বায়েকে ভায়েকক ৰাখি বান্ধিব। এতিয়া আমাৰ ননদৰ ছোৱালীও আহি আছে, ননদৰ ছোৱালীও ৰাখি বান্ধিব। এটাই ভায়েক, গোটেই ফেমিলিৰ আমাৰ এটাই ভায়েক, এইটোৱে ভায়েক অকল, এইটোৱে অকল ভায়েক। নমস্কাৰ দি দিয়া, নমস্কাৰ সকলোকে। মই অকল 1 পিচ কৈ দিয়া, নহয় বোলে। এতিয়া বহা তুমি, বায়ে ৰাখি বান্ধিব। ই যোৱা বছৰ বায়েকে বান্ধিছে, তথাপি সি ইমান নেজানে মানে, এক জেগাতে বহি থাকিব লাগে, কিবা কৰিব লাগে বুলি। চাওঁচোন কি কৰে। বহা, চকলেট খাই লৈছে, ভৰি চৰি কেনেকৈ মেলি বহিছে চা, ভালকৈ বহা। বায়ে এতিয়া তোমাৰ হাতত বান্ধিব দেই, তুমি বান্ধিব দিবা হা। গুড, বান্ধিবলৈ জানে এইটো। দেখাই দিয়া, এইটো চকলেট খুৱাই দিয়া। এইটো দি দিয়া, মাক কৈ দিয়া। এইটো ইয়াতে পইচা আছে আৰু এইটো ৰিং আছে, দি দিয়া। এইটো ৰিং দি দিয়া বাক, ৰিং দি দিয়া। আৰু চকলেট দুটা দি দিয়া বাক, চকলেট দুটা দি দিয়া। আৰু বাক চুমু এটা খাই দিয়া, জানো তুমি চুমু খাই দিয়া। জানো সেই চুকফালে নাই হোৱা তো চকলেট দিব ৰ'বা তোমাক। হ'ব হ'ব, একো নাই, হ'ব, হৈ যাব হৈ যাব। হাতখন বান্ধি দিব দিয়া। নিজে খাব। থেংক ইউ কৈ দিয়া, এইটো দি দিয়া, এইটো দি দিয়া। ৰিং দিছোঁ আৰু চকলেট দিছোঁ কৈ দিয়া। বুবুৱে কি দিলে? আৰু ৰাখি বান্ধি হৈ গ'ল বাইক দুজনীয়ে। আৰু এজনী অহা নাই, পেহীয়েকৰ ছোৱালী, সেইকাৰণে তাই বান্ধিব নাপালে, হয়তো কালি মানে আহিব পাৰে। আৰু মোৰ ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে, আপোনালোকক যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক এটা মাৰি দিব। আৰু ফেচবুকত মোক ফ'ল' কৰিবা, আৰু মোৰ ইউটিউব চেনেলত যদি আপোনালোকে চাই তেনেহ'লে মোক ছাবস্ক্ৰাইব এটা কৰি দিব। বাই বাই।